Please subscribe my YouTube channel Sajdam Study. ভারতৰ আটাইতকৈ দীঘল নদী কি? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ গংগা নদী। ভাৰতৰ আটাইতকৈ ডাঙৰ চহৰ কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মুম্বাই। বৰ্তমান ভাৰতত কিমানখন ৰাজ্য আছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ২৮খন ৰাজ্য আছে। ভাৰতৰ আটাইতকৈ ওখ মিনাৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি কুতুব মিনাৰ। ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি হীৰাকুণ্ড বান্ধ। ভাৰতৰ আটাইতকৈ দীঘল সুৰংগ কোনটো? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ চেনানি নাচাৰী সুৰংগ। হিমালয়ৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি বাসেন্দ্ৰী পাল। স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি লৰ্ড মাউণ্ট বেটছ। ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি ইন্দিৰা গান্ধী। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ৰবীন্দ্ৰনাথ ঠাকুৰ। প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ৰাকেশ শৰ্মা। ভাৰতৰ আটাইতকৈ কম জনবসতিপূৰ্ণ ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি ছিকিম। ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ জি.বি. মাভালাংকাৰ। ভাৰতৰ প্ৰথম মহিলা লোকসভা অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি মীৰা কুমাৰ। ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি চৰ্দাৰ বল্লভভাই পেটেল। ভাৰতৰ সৰ্বাধিক সৌৰশক্তি উৎপাদন ক'ত হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ৰাজস্থানত ভাৰতৰ সৰ্বাধিক সৌৰশক্তি উৎপাদন হয়। ভাৰতত বায়ুৰ শক্তিৰ সৰ্বাধিক উৎপাদন ক'ত হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি তামিলনাডুত। কোন নদীক দক্ষিণ ভাৰতত গংগা বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি গোদাবৰী নদীক। কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৮খন ৰাজ্যৰ মাজেদি পাৰ হৈ গৈছে। ভাৰতত নিৰ্মিত আটাইতকৈ ওখ বান্ধ ভাখৰা কোনখন নদীৰ ওপৰত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি সতলজ। অসমৰ বিধানসভা পৰিষদৰ মুঠ আসনৰ সংখ্যা কিমান? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ১২৬খন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি গোলাঘাট, নগাঁও আৰু কাৰ্বি আংলং জিলাত অৱস্থিত। কোন দিনা বিশ্ব এইডছ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন সি ১ ডিচেম্বৰত বিশ্ব এইডছ দিৱস পালন কৰা হয়। পৃথিৱীৰ সৰ্ববৃহৎ কপাহ উৎপাদক দেশ কোনখন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ভাৰত। অসমৰ কিমানখন জিলাৰ আন্তঃৰাজ্যিক সীমা আছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি
অসমৰ 24খন জিলা আন্তঃৰাজ্যিক সীমা আছে। পৃথিৱীৰ আটাইতকৈ বেছি চাউল উৎপাদক দেশ কোনখন? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ চীন দেশ পৃথিৱীৰ আটাইতকৈ বেছি চাউল উৎপাদক দেশ। নিম্নলিখিত কোনটো সাগৰৰ উপকূল নাই? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি চেৰগাছো সাগৰ। অসমৰ প্ৰশাসনিক জিলাৰ মুঠ সংখ্যা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি 35খন। অসম কোন জলবায়ু অঞ্চলত পৰে? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ অসম মৌচুমী জলবায়ু অঞ্চলত পৰে।